নমস্কাৰ, মোৰ চেনেললৈ মই আপোনালোকক স্বাগতম জনালোঁ। আজি পোহৰৰ উৎসৱ দীপাৱলী আৰু কালী পূজা। সেয়েহে মোৰ ফালৰ পৰা মই আপোনালোকক দীপাৱলীৰ শুভেচ্ছা জনালোঁ। সকলোৰে যাতে এয়া দীপাৱলীৰ পোহৰে মনবোৰ পোহৰাই তোলে আৰু লগতে মোৰো যাতে ভাল হয় আপোনালোকে আশীৰ্বাদ কৰিব। আজি মই দীপাৱলী কেনেদৰে কৰোঁ সেয়া আপোনালোকক দেখুৱাম অকণমান। ভিডিঅ'টো শেষলৈকে চাবচোন। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেখেতসকলে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। মই দীপাৱলী উপলক্ষে এয়া চাকি জ্বলালোঁ। এয়া অকণমান এনেদৰে ৰংগুলি আঁকিলোঁ, কিন্তু মই নাজানো তথাপিও অলপমান এনেদৰে দিছোঁ আৰু চাকিবিলাক দি দিছোঁ। এয়া গধূলি মই এনেদৰে চাকি জ্বলালোঁ। সঁচাকৈ এয়া দীপাৱলীৰ চাকিৰ পোহৰে যেন মোৰ পিছালৈ সকলোৰে মংগল হয়, এয়াই কামনা কৰিলোঁ। ফটকা ফুটোৱা, ফুলজাৰি, চাকি দীপাৱলী আৰু কালী পূজা, শ্যামা পূজা বুলি কয়। মনবিলাক ভাল লাগি যায়। বিশেষকৈ সৰু ল'ৰা ছোৱালীবোৰৰো ভাল লাগে। এয়া দেৱালীৰ সময়ত ফুলজাৰি লগোৱা, সৰুতে আমি কেনেদৰে ফুলজাৰি লগাইছিলোঁ সেইবিলাক সঁচাকৈ খুব মনত পৰি যায়। আৰু আমি সৰু সৰু বিৰি বোমা বুলি কয়, সেইবিলাক আমি হাতেৰে দিলে ভয় লাগে, সেয়া আমি কাঠিত সোমোৱাই দি আগতে এনেদৰে মাৰিছিলোঁ। সঁচাকৈ এতিয়া সেইবিলাক দিন কেনে হৈ গ'ল আৰু আজিকালি সেই বোমাটো নাইয়ে। এই সৰু সৰু বোমা পাত্তা হিচাপত থাকে, সেয়া বিৰি বোমা বুলি কৈছিল, সেয়া বোমা। আৰু এয়া চাওকচোন, মই চাকি এনেদৰে জ্বলাই দিছোঁ, খুব ভাল লাগিছে। চাৰিওফালে কলডালৰ চাৰিওপিনে এনেদৰে মই চাকি জ্বলাই দিছোঁ। অকণমান এই ৰংগুলি আঁকি দিছোঁ, কিন্তু ইমান ভাল হোৱা নাই, তথাপিও অকণমান এনেই দি দিছোঁ আৰু ভাল লগাকৈ। তাৰ মাজতে একপি ফটো উঠিলোঁ, পোহৰ নাই সেইকাৰণে ইমান ভাল নহ'ল। তাত চাকিৰ পোহৰে আৰু বেলেগকৈ লাইট দিয়া নাই, চাকিৰ পোহৰতে সেয়ে ইমানটো ভাল নহ'ল। এনেদৰে দেৱালী বুলি একপি ফটো উঠিলোঁ। আৰু এয়া আমি লাইট বেছি ব্যৱহাৰ কৰা নাই, চাকিয়ে দি দিছোঁ। তাৰপাছত এয়া মই এখন শৰাই পাতিলোঁ কালী পূজা বুলি, এখন থাপনাৰ ওচৰত মই এনেদৰে শৰাই দি দিলোঁ। আপোনালোকে দিয়েনে জনাবচোন। আৰু এটি প্ৰাৰ্থনা গাই তাৰপিছতে ফুলজাৰি আৰু তাৰপিছত থাপনাৰ ঘৰত মই এটি প্ৰাৰ্থনা গালোঁ গোটেইকেইটাই। আৰু এয়া প্ৰসাদ, আমাৰ কালী পূজাৰ প্ৰসাদ। আৰু নাৰিকল, সঁচাকৈ নাৰিকল দিলে কাজিখিনি খুব ভাল লগা হয় প্ৰসাদটো। আৰু আমাৰ ঘৰৰে নাৰিকল, মই আগৰ ভিডিঅ'ত কৈছোঁৱেই, সেয়া মোৰ নাৰিকল ঘৰৰে। তাৰপিছত আৰু এটা ফুলজাৰি লগাই দিলোঁ। আৰু তাৰপাছত গধূলি মই পায়স বনালোঁ দেৱালী বুলি, কিন্তু বনোৱা আৰু তেনেদৰে দেখুওৱা নহ'ল, ইমান ব্যস্ততা তাৰমানে চাকি দিয়া, ঠগি দিয়া, সেয়ে মই এনেই দেখালোঁ, কিন্তু বনোৱাটো দেখুওৱা নহ'ল। এয়া মই ইয়াত দিছোঁ তেজপাত, খিচমিচ আৰু কাজু বাদাম। আৰু আপোনালোকে কেনেদৰে বনায়? আজি দেৱালী বুলি মই বনালোঁ এয়া পায়স। ভিডিঅ'টো কেনে পাই জনাবচোন। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।
আৰু এয়া মোৰ পায়স খোৱাৰ বাবে ৰেডি। এয়া পায়স খুব ধুনীয়া হৈছে চাওকচোন।